পুনৰবাৰ সকলোকে স্বাগতম জনালো। আজি শালৰ পৰা বহুতখিনি কাপোৰ আহিছে, তাৰে মই আপোনালোকক কেইযোৰমান দেখাবলৈ লৈছো। প্ৰথমে মই দেখাবলৈ লৈছো এযোৰ ষ্টেপুল কটন কাপোৰ। এইযোৰ হ'ল ষ্টেপুল কটন, এইখন হ'ল নেভি ব্লুখন হ'ল মেখেলা। ইয়াতে এয়া গুণাৰ কাম কৰা হৈছে, এয়া গুণাৰ বুটা বাছি দিছে আৰু মেখেলাখনৰ ওপৰলৈকে আছে বুটাখিনি। এয়া গ্ৰীণ আৰু গল্ডেনৰ কাম কৰা আছে এইখন মেখেলা। এতিয়া মই আপোনালোকক দেখাম চাদৰখন এয়া গ্ৰীণত কৰা হৈছে চাদৰখন। এইখন হ'ল চাদৰখনৰ গোটেই গাতে এয়া বুটা কৰা হৈছে এয়া। আৰু এইটো হ'ল আঁচল, আৰু ইয়াতে দিয়া আছে এইখিনি হ'ল চাদৰৰ পাৰি। এই দেখিছে সৰু সৰু বুটাৰে চাদৰৰ পাৰিটো বনোৱা হৈছে। আৰু ব্লাউজ পিচটো হ'ল হেভি। ইমান ধুনীয়া লাগিছে ব্লাউজ পিচটো। এয়া এইটো হ'ল ব্লাউজ পিচ, খুব ধুনীয়া এই কাপোৰযোৰ। এতিয়া মই দেখাবলৈ লৈছো কেইযোৰমান মিক্স নুনি কাপোৰ। এইযোৰ গোটেই গাতে গুণাৰ কাম কৰা হৈছে। আৰু এই ফুলটো অতি ধুনীয়া, এই ফুলটো খুব সুন্দৰকে বনোৱা হৈছে। এই ফুলটোৰ কাৰণে কাপোৰযোৰ খুব মৰম লগা হৈছে আৰু কালাৰটো অতি মৰম লগা, সকলোৱে পিন্ধিব পৰা এটা কাপোৰ। আৰু গোটেই গাত চাদৰখনৰ গোটেই গাত এই ফুলটো আছে। এই ফুলটোৱে কাপোৰযোৰ বহুত উজ্জ্বলতা আনিছে, খুব ধুনীয়া কাপোৰ, সকলো এযোৰ মানুহে পিন্ধিব পৰা। আৰু কাপোৰযোৰ খুব পাতল, পিন্ধিবলৈ ভাল, ৱেটটো কম, সকলোৱে পিন্ধিব পাৰে, ক্ষীণ মানুহ হওক শকত হওক সকলোৱে পিন্ধিব পৰা এযোৰ কাপোৰ। এইখন মেখেলাখনতো একেই, এই আঁঠুৰ ওচৰলৈকে এইবিলাক কৰা হৈছে। এই ফুলপাহ অতি সুন্দৰ, অতি মৰম লগা নতুন ডিজাইন এইটো। আৰু এযোৰ দেখাম এতিয়া আপোনালোকক মিক্স নুনি কাপোৰ। এইযোৰ এৰী সূতাৰ কামত, এয়া এৰী সূতাৰে কাম কৰা হৈছে। এইকেইটা কিংখাপৰ বুটা, খুব ধুনীয়া এযোৰ কাপোৰো। ইয়াতো এই ওপৰত বুটা কৰা হৈছে। এখন মেখেলা, এখন চাদৰ গোটেই গাতে এয়া বুটা কৰা হৈছে। এৰী সূতাৰ বুটা, খুব ধুনীয়া এযোৰ কাপোৰ। ইয়াৰ পাৰিবিলাক হৈছে এয়া চাদৰৰ পাৰিবিলাক দেখাই দিছো মই। এইখিনি হ'ল চাদৰৰ পাৰি। এইখিনি খুব ধুনীয়াকে মিহি মিহিকে কৰা হৈছে, খুব সুন্দৰ। আৰু ইয়াৰ ব্লাউজ পিচটো হ'ব প্লেইন। ইয়াৰ হ'ল ব্লাউজ পিচটো প্লেইন। এই হাতত এটা পাৰি দিয়া হৈছে, এইটো হাতত লগাবৰ কাৰণে। খুব সুন্দৰ ধুনীয়া কাপোৰ এযোৰ, কালাৰৰ সৈতে খুব মৰম লগা কাপোৰ। এতিয়া দেখাব লৈছো এইযোৰ সেই মিক্স নুনি কাপোৰ। এই কাপোৰযোৰ ইমান ধুনীয়া, বহুতে অৰ্ডাৰ দিছে। অৰ্ডাৰৰ ভিতৰত মই এতিয়া 3যোৰহে উলিয়াই দিব পাৰিছো। খুব ধুনীয়া এই কাপোৰযোৰ, বহুতে ভাল পাইছে। কমেও 20যোৰ মান মোৰ অৰ্ডাৰে আহিছে। এই কাপোৰযোৰ খুব সুন্দৰ কাপোৰ, গোটেই গাত দেখিছে নহয় এই বুটাটো কৰা হৈছে, মাজে মাজে মিনা কৰিছে ৰঙা ফুলৰ। কালাৰটোৰ সৈতে সকলোৱে পিন্ধিব পৰা এযোৰ কাপোৰ। মই চাদৰখন আপোনালোকক দেখাই দিছো, গোটেই চাদৰখনতে এই বুটাটো কৰা হৈছে। এয়া গোটেই চাদৰখনতে আছে, এয়া গোটেই চাদৰখনতে এই বুটাটোৱে সুন্দৰ কৰি পেলাইছে কাপোৰযোৰ দেখাত। আৰু এইবিলাক হ'ল চাদৰৰ পাৰিকেইটা ইমান ধুনীয়া, সৰু সৰু মিনা কৰা হৈছে, কি ধুনীয়া পাৰিটো। আৰু ব্লাউজ পিচ হ'ল এইটো হ'ল ব্লাউজ পিচৰ এই তিনিটা পাৰি হাতখনত দিব পৰাকে, খুব ধুনীয়া। আজিকালি নতুনকে এইটো ডিজাইন চলিছে, হাতত আজিকালি এনেকুৱা 3 লাইন পাৰি থকা ব্লাউজ বনোৱা হৈছে, খুব ধুনীয়া ব্লাউজ পিচটো। আপোনালোকক মই কৈছোৱে এই কাপোৰটো বহুত অৰ্ডাৰ হৈছে, গতিকে এইকেইযোৰ একে ধৰণৰ একে ডিজাইনৰ কাপোৰ। মই আপোনালোকক আকৌ খুলি নেদেখাওঁ। মই এতিয়া দেখাম এযোৰ AC কটন। এই AC কটনৰ কাপোৰটো প্ৰত্যেক সপ্তাহতে অৰ্ডাৰ থাকে। আপোনালোকক মই আগতে বহুবাৰ দেখাইছো। এই খুব ধুনীয়া, পিন্ধিবলৈ খুব আৰাম কাপোৰযোৰ, সম্পূৰ্ণ কটন, পিয়ৰ কটন। আৰু এই কিংখাপৰ বুটাটোৱে খুব সুন্দৰ কৰি পেলাই এই কাপোৰযোৰ দেখায়। এযোৰ AC কটন কাপোৰ, এই গোটেই গাতে
এয়া বুটা কৰি দিয়া হৈছে। এই বুটাকেইটা খুব ধুনীয়া, এতিয়া এম্ব্ৰইডাৰী কৰা নিচিনা লাগে। মই আকৌ আগতেও কৈছো আপোনালোকক, বুটাকেইটা ইমান ধুনীয়াকে কৰা হৈছে, এইজন এম্ব্ৰইডাৰীহে কৰি লৈছে, তেনেকুৱা দেখা গৈছে। এতিয়া মই দেখাবলৈ লৈছো এযোৰ পাটৰ কাপোৰ, খুব ধুনীয়া এযোৰ পাটৰ কাপোৰ। চক ফুলবিলাক ইমান ধুনীয়াকে কৰা হৈছে চক। এইযোৰ এইখন হ'ল মেখেলা, মই চাদৰখন দেখাওঁ আপোনালোকক। এইখন হ'ল চাদৰ, চাদৰখন এইটো হ'ল চাদৰ আঁচল, এইটো চাদৰ আঁচল। আৰু চাদৰখনৰ গোটেই গাতে চক কি ধুনীয়াকে কাম কৰা হৈছে, গোটেই গাতে কাম কৰা হৈছে চাদৰখন। আৰু এইটো হ'ল ব্লাউজৰ পিচ, ব্লাউজ পিচটো এই হাতত এটা পাৰি আছে, বাকী গোটেই গাতে এই সৰু সৰু বুটা কৰা হৈছে। খুব ধুনীয়া কাপোৰ, কালাৰটো খুব ধুনীয়া, ন কইনাই পিন্ধিব পৰা খুব ধুনীয়া কালাৰ এযোৰ কাপোৰ। দেখাবলৈ লৈছো এযোৰ মিক্স পাটৰ কাপোৰ। মই আগতে এযোৰ কাপোৰ আপোনালোকক দেখাইছো, কিন্তু এই কাপোৰযোৰ ইমানেই অৰ্ডাৰ আহিছে, ইমানেই ভাল পাইছে। এইখন মেখেলাখন, মেখেলা কালাৰটো চব কি ধুনীয়া কালাৰ। এই আৰু ফুলখিনি সৰু সৰু কিং খাপৰ বুটাৰ সতে আঁচলটো বনাইছে, আৰু গাত এয়া সৰু সৰু বুটা। এইখন মেখেলা, মই চাদৰখন দেখাই দিছো আপোনালোকক। এইখন হ'ল চাদৰ, চাদৰখন একদম বেবী পিংকেৰে কৰা হৈছে, আঁচলটো ৰেড। এয়া চব, আৰু এই ফুল যিবিলাক গাত বুটা দিছে, বুটাবিলাক চব কি ধুনীয়াকে একদম, এইবিলাকো একদম এম্ব্ৰইডাৰী কৰা নিচিনাকে কৰিছে। আৰু এইযোৰ মিক্স পাটৰ কাপোৰ বুলি আপোনালোকে কবই নোৱাৰে, হাতেৰে ওচৰত চুলেও আপোনালোকে ধৰিব নোৱাৰে যে এইযোৰ পিয়ৰ পাটৰ কাপোৰ নিচিনাই লাগে। খুব চলিছে এই কাপোৰযোৰ, বহুত অৰ্ডাৰ পাইছো এই কাপোৰযোৰ। বৰ ধুনীয়া কাপোৰ, পিয়ৰ পাটৰ নিচিনাই লাগে দেখাত। এতিয়া মই দেখাব লৈছো পিয়ৰ টচৰ কাপোৰ। এইযোৰ চক পিয়ৰ টচৰ কাপোৰ। কাপোৰ আমি সাধাৰণতে ৰঙা আৰু কলা ফুলৰে টচক মুগা হওক ফুলবিলাক বনাওঁ। এইযোৰত মানে চক এযোৰ লাইট ব্লু আৰু এটা ডিপ ব্লু সৈতে কাম কৰা হৈছে। কাপোৰযোৰ খুব ধুনীয়া লাগিছে। এয়া চক বুটা, এইবিলাক গছ বুটা কৰিছে, গছ এই লাইট ব্লুৰ মাজত ডিপ ব্লুটো দিছে যে খুব সুন্দৰ হৈছে কাপোৰযোৰ দেখাত। আৰু আপোনালোকক এইকেইটা জনাই থওঁ, আজিকালি আমি গোটেই যিবিলাক পিয়ৰ টচ হওক, পিয়ৰ পাট হওক, আমি চিল্ক মাৰ্ক দিব পাৰো মানে আমি এইটো ৰেজিষ্টাৰ কৰি লৈছো। আৰু পিয়ৰ পাটৰ বস্তুৱে আমি আপোনালোকে এতিয়া পাব, আৰু চিল্ক মাৰ্কৰ টেগ পাব। এখন হ'ল চাদৰ, এখন চাদৰখন চক ওপৰৰ ফালে সৰু সৰু বুটা কৰি দিছে। এইবিলাক খুব ধুনীয়া কাপোৰ। আপুনি মুগাৰ কাপোৰ নে পাটৰ কাপোৰ ধৰিব, মুগাৰ নে টচৰ আপুনি ধৰিবই নোৱাৰে। খুব ধুনীয়া কামবোৰ খুব মিহি। আপুনি হেৰিখন চক কি ধুনীয়া মিহিকে বনোৱা হৈছে, ফুলবিলাকো চক খুব মিহি মিহি। এইটো ডিজাইনৰ আৰু এযোৰ অৰ্ডাৰ হৈছে। এয়া চক এইযোৰ সেই একে, মই আপোনালোকক দেখাই দিছো। এইযোৰ একে, এইযোৰ চক ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। মোৰ এযোৰ পিন্ধুৱে লাগিছে। আৰু এযোৰ পিয়ৰ টচৰ কাপোৰ চক, ডিজাইন চক ৰঙা আৰু এৰী সূতা, ৰঙা সূতা আৰু এৰী সূতাৰ কাম হৈছে দেই। এইটো চক কি ধুনীয়াকে সৰু সৰু বুটা কৰিছে। এখন মেখেলা, মেখেলাখন চক ইমান ধুনীয়া লাগিছে। এই গছ বুটাযোৰ দিছে যে, গছ বুটাযোৰ ডাঙৰ ডাঙৰকে দিয়া হৈছে, খুবেই ধুনীয়া এযোৰ কাপোৰ। এইখন মেখেলা, আৰু মই দেখাম আপোনালোকৰ চাদৰখন। এইখন চাদৰ, চাদৰখনতো গোটেই গাতে কাম কৰা আছে, এই সৰু সৰুকে কাম কৰা আছে। খুব সুন্দৰ কাপোৰ এইযোৰ, খুব ধুনীয়া লাগিছে। এই বগা আৰু ৰঙাটোৰ ইয়াৰ হেৰিটো খুব কাপোৰযোৰ উজ্জ্বলতাটো আনি দিছে, খুব ভাল হৈছে, খুব ভাল লগা হৈছে কাপোৰযোৰ। এইযোৰ হ'ল পিয়ৰ টচ। ইয়াত এইখিনি হ'ল চাদৰৰ পাৰি, চাদৰ পাৰিখিনি চব এৰী সূতাৰে সৰু সৰু মিহি মিহিকে কৰা হৈছে, খুব ধুনীয়া। আৰু আপোনালোকে ইয়াৰ লগত চিল্ক মাৰ্ক পাব, চিল্ক মাৰ্কৰ টেগ লগাই দিয়া হ'ব ইয়াত। এইযোৰ হ'ল ড্ৰাই টচৰ কাপোৰ, ড্ৰাই টচ সূতাটো ড্ৰাই কৰি বনোৱা হৈছে। এইযোৰ খুব সুন্দৰ কাপোৰ, কালাৰ চক, ইয়াৰ বুটাবিলাক চক খুব ধুনীয়া, খুব ধুনীয়া কাপোৰ এইযোৰ বহুত হেভি কাপোৰ। আৰু এই ড্ৰাই টচটো খুব ধুনীয়া লাগে। এইখিনি চক কি ধুনীয়া, ইয়াৰ কামখিনি চক কি ধুনীয়া লাগিছে। এই কাপোৰযোৰ অতি সুন্দৰ, এই ফুলখিনিৰ সৈতে খুব ভাল লগা হৈছে। এইখন মেখেলা আৰু এইখন হ'ল চাদৰ। মই চাদৰখনো আপোনালোকক দেখাই দিছো। এইখিনি হ'ল চাদৰৰ পাৰি, এইখিনি পাৰি চাদৰৰ পাৰিখিনি খুব মিহি মিহিকে ধুনীয়াকে বনোৱা হৈছে। আৰু এইখন হ'ল চাদৰৰ গাত, গোটেই গাতে বুটা আছে। এইযোৰ
পিয়ৰ টচ ইয়াতো আপোনালোকে চিল্ক মাৰ্ক পাব। এতিয়া একদম শেষত মই দেখাব লৈছো এযোৰ পিয়ৰ নুনি কাপোৰ। এইযোৰ কালাৰটো চব ইমানেই ধুনীয়া আৰু ইমান ধুনীয়াকে সৰু সৰুকে বুটাবোৰ কৰা হৈছে। চব একদম দেখিবলৈ কাপোৰযোৰ কালাৰটোতো ধুনীয়া, বুটাবিলাকৰ কাৰণে আৰু ধুনীয়া হৈছে। ইয়াতে যে ব্লু কৰা হৈছে, এই ব্লু সূতাটোৱে ইয়াত বহুত উজ্জ্বলতা আনিছে। এইবিলাক চব পিংক খাপৰ বুটা সূতাৰে সূতাৰে কৰা হৈছে, চব সূতাৰ কাম এইবিলাক। আৰু এই সৰু 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 এইবিলাক চব হ'ল সূতাৰে কাম কৰিছে। আৰু চাদৰখন হ'ল এইখন, চাদৰখনো গোটেই গাতে বুটা আছে, চব গোটেই গাতে বুটা আছে। এইখন খুব ধুনীয়া কাপোৰ, খুব মৰম লগা কাপোৰ এযোৰ। আৰু এই পাৰিবিলাক চব পাৰিবিলাকো তেনেকে সৰু সৰুকে বনোৱা হৈছে, খুব ধুনীয়া। আজিকালি এই সৰু পাৰিবোৰ খুব চলিছে, খুব মৰম লগা এই কাপোৰযোৰ। আজিলৈ মই আপোনালোকক ইমানেই দেখালো। ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপুনি যদি নতুনকৈ মোৰ ভিডিঅ'টো চাইছে। আজিলৈ আহোঁ, ধন্যবাদ।